নমস্কাৰ বন্ধুসকল, মামা ভাগিন চেনেলৰ তৰফৰ পৰা আগন্তুক হেপী নিউ ইয়াৰ অৰ্থাৎ নতুন বছৰৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অনাগত দিনবোৰ যেন মোৰ ছাবস্ক্ৰাইবাৰবোৰৰ বা সকলোৰে ভালে কুশলে যায় তাৰে কামনা কৰি আৰু মই দিয়া ভিডিঅ'বোৰ যাতে চাই আৰু যদি ভাল লাগে লাইক কৰিব আৰু যদি বেছি ভাল লাগে শ্বেয়াৰ কৰিব। কি ক'ম আৰু এইখিনিয়ে। গতিকে চেনেলটো চাব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো যিটো ঘণ্টাৰ দৰে বাজি থাকে এনেকৈ যিটো থাকে সেইটো টিপি দিব। সেইটো টিপি দিলে কি হয়, নেক্সট যি আমি নতুন ভিডিঅ' বনাম সেই ভিডিঅ'বোৰৰ নটিফিকেশ্যন পোনপ্ৰথমে এট ফাৰ্ষ্ট আপোনাৰ তাত যাব। তো তাৰ কাৰণে আপোনালোকক ক'লোঁ যে ছাবস্ক্ৰাইব কৰিব, চেনেলটো আগুৱাই যাব দিয়ক, কাৰণ অসমৰ চেনেল, অসমীয়া চেনেল আৰু আমি বেয়া ভিডিঅ' নাবনাওঁ মোৰ বিচাৰে, আৰু তথাপিও চাব আপোনালোকে যদি ভাল লাগে। লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব, বেল আইকন টিপি দিবি, বেলেগ একো নালাগে। তো বাই বাই।